हेलो फ्रेंड्स पीएम ज्ञानले আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক এটা বিশেষ আপডেট দিয়াৰ বাবে এই ভিডিঅ'টো বনাইছো। আপোনালোকে নিশ্চয় আজি এটা ভাল খবৰ পাব। আপোনালোকে নিশ্চয় এছআৰ এক্সাম দিছিল আৰু যোৱাবাৰ এছআৰ ৰিজাল্ট 20 দিনৰ ভিতৰতে ঘোষণা কৰা হৈছিল, কিন্তু এইবাৰ এছআৰ এক্সাম হৈ যোৱা এমাহৰ বেছি হৈ গ'ল, কিন্তু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। সো আপোনালোকে নিশ্চয় এছআৰ ৰিজাল্টৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে। সো ফ্ৰেন্ডস, আপোনালোকৰ বাবে এটা ভাল খবৰ, এই অপেক্ষাৰ আজি হয়তো অন্ত পৰিব, কাৰণ আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটৰ ৰিজাল্ট পৰ্টেলৰ পেজটো সাইট ইজ আণ্ডাৰ মেইনটেনেন্স বুলি দেখুৱাই আছে। আপোনালোকে নিশ্চয় হয়তো গম পাইছে যে অসম পুলিচৰ যিকোনো এটা ৰিজাল্ট দিয়াৰ আগতে সাইট ইজ আণ্ডাৰ মেইনটেনেন্স দেখুৱাই থাকে। সো আজিও হয়তো নিশ্চয় কিবা এটা ৰিজাল্ট দিব। এই ক্ষেত্ৰত আপোনালোকৰ মনত নিশ্চয় প্ৰশ্নৰ উদয় হৈছে যে এছআৰ লগতে সেইদিনাটো AB UB কনষ্টেবলৰ ৰিটেন এক্সামো অনুষ্ঠিত হৈছিল, গতিকে আজি AB কনষ্টেবলৰো ৰিজাল্ট আহিব পাৰে। কিন্তু বন্ধুসকল চাওক, এই বিষয়ে অলপ আলোচনা কৰোঁ আমি যে AB UBৰ মাত্ৰ এটা ফেজ বাকী আছে, তাৰপিছতে তেওঁলোকৰ এপইণ্টমেণ্ট হ'ব পাৰে। কিন্তু এছআই বৰ্তমান মাত্ৰ ফাৰ্ষ্ট ফেজটোহে আৰম্ভ হৈছে আৰু তাৰো ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰা হোৱাই নাই। ইয়াৰ পিছত ফিজিকেল আছে, ৰানিং আছে, গতিকে AB UBৰ তুলনাত এছআই প্ৰচেছ বহুত শ্ল' হৈ আছে। গতিকে আজি আমি এছআই ৰিজাল্ট আহিব পাৰে বুলি বেছি আশা কৰিব পাৰোঁ। আৰু আজি কেতিয়ালৈকে আমি ৰিজাল্ট পাম সেই বিষয়ে যদি আমি অলপ চাওঁ, তেন্তে আজি হয়তো আপোনালোকে ৰাতি 10 বজাৰ আগত হয়তো বা তাতকৈও সোনকালে ৰিজাল্ট পাই যাব, কাৰণ সাইট ইজ আণ্ডাৰ মেইনটেনেন্স প্ৰায় আজি 2 বজাৰ পৰাই দেখুৱাই আছে আৰু ৰিজাল্ট এটা আপলোড কৰিবলৈ হয়তো তাতকৈ বেছি সময়ৰ প্ৰয়োজন নহয়। গতিকে ফ্ৰেণ্ডছ, আশা ৰাখিলেও আপোনালোকৰ যাতে আজি দীঘলীয়া অপেক্ষাৰ অন্ত পৰে আৰু শুভকামনা থাকিল সকলোলৈ, লগতে আপোনালোকে এনেদৰে আগুৱাই যাব বুলি আশা ৰাখিলোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি অসম চৰকাৰৰ হ'বলগীয়া কম্বাইণ্ড ৰিটেন এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে, তেন্তে আমাৰ চেনেলটোত কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনোৱা আছে, সেইসমূহ আপোনালোকে চাই ল'ব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি সেই ভিডিঅ'বোৰ আহি থকা DHSৰ টেকনিকেল এক্সামৰ কাৰণে চাম বুলি ভাবিছে, তেন্তে আপোনালোকে অনলি 4টা ভিডিঅ'হে চাব। সেই ভিডিঅ'কেইটাৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা হ'ব, আৰু বাকী যিকেইটা আছে ভিডিঅ' সেইবোৰ আপোনালোকে DHSৰ কাৰণে পঢ়িব নালাগে, কাৰণ আমি ভিডিঅ'বোৰ আপোনালোকৰ সহায় হোৱাকৈহে বনাইছোঁ, আপোনালোকৰ টাইম ৱেষ্ট কৰাৰ কাৰণে বনোৱা নাই। কিন্তু এই আটাইবোৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, সেই আটাইবোৰ ভিডিঅ'ই আপোনালোকক অসম চৰকাৰৰ হ'বলগীয়া কম্বাইণ্ড ৰিটেন এক্সামত বহুত হেল্প কৰিব। আমি আগলৈও অসম চৰকাৰৰ হ'বলগীয়া কম্বাইণ্ড ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট টপিকসমূহৰ ওপৰত ভিডিঅ' বনাই যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে আপোনালোকক যদি DHS এক্সামৰ কাৰণেও ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।